ফ্ৰেণ্ড, সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাব গৈ আছোঁ এটা গোমধানৰ সৰু ৰেচিপি। তেনেহ'লে ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকক। এতিয়া মই গোমধানটো ভালদৰে বাকলিখিনি গুচাই ল'ম। আৰু এয়া গুচোৱা হৈ গ'ল, দেখিছেনে বাৰু? আৰু তাৰ পিছত মই তাৰ এটা এটাকৈ গুটি এৰুৱাই ল'ম গোমধানটো। তেনেহ'লে ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু এয়া মই লাহে লাহে এৰুৱাই আছোঁ, দেখিছেনে বাৰু? এৰুৱা হৈ গ'ল, তাৰপিছত এয়া বইল কৰি ল'ম ভালদৰে। আৰু তাতে অলপ নিমখ দি দিলোঁ, আৰু দেখিছেনে উতলিব ধৰিছে আৰু বেছিও বইল নকৰিম, জোখত ৰাখিম। তাৰপিছত বইল কৰি হোৱাৰ পিছত এটা এনেদৰে পানী যাবৰ কাৰণে ফুটা ফুটা খৰাহী এটাত গোটেইখিনি বাকি ল'লোঁ ভালদৰে। আৰু মই ইয়াতে লৈছোঁ অলপ কৰ্ণফ্ল'ৰ, ময়দা, তাতে পিঁয়াজ, জলকীয়া কাটি লৈছোঁ। মই বেলেগ এটা বাচনত ৰাখি এতিয়া অলপ ৰেড চিলি, তাতে অলপ গৰম মছলা দি দিলোঁ। আৰু মই ইয়াত দিছোঁ অলপমান কৰ্ণফ্ল'ৰ আৰু অলপ ময়দা। ময়দাৰ বদলি আপোনালোকে আটাও দিব পাৰে। আৰু তাতে অলপ মই নিমখ দিলোঁ, নিমখ যাতে কমাই দিয়ে, বইল কৰোঁতেও নিমখ দিছিলোঁ সেইবাবে। আৰু এয়া ভালদৰে মই মিক্স কৰি ল'ম। আৰু এয়া মিক্স কৰা হৈ গ'ল, আৰু এখন কেৰাহীত মই এতিয়া তেল ঢালি ল'ম ভালদৰে। আৰু তেলখিনি গৰম হ'বলৈ দিম অলপ টাইমৰ কাৰণে। এয়া তেল গৰম হোৱাত মই গোমধানখিনি ঢালি দিলোঁ এনেদৰে। আৰু গেছটো কমাই ল'ব। আৰু মই এতিয়া লৰাই দিম। এয়া প্ৰায় হৈ গৈছে, আৰু কেনেকুৱা লাগিছে সকলোৱে জনাবা প্লিজ। আৰু তেনেদৰে মই দ্বিতীয়খিনিও দি দিম। গোমধানখিনিৰ মাজতে ফুটাৰো চান্স থাকে, সেইবাবে মই এখন ঢাকনি লগাই দিলোঁ। আৰু মই এয়া ভালদৰে লৰাই দিম। এয়া মোৰ শেষৰখিনি হয়, দেখিছেনে বাৰু? আৰু এয়া ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে প্লিজ সকলোৱে কমেণ্ট বক্সত জনাবা। আৰু তাতে অলপ মই এতিয়া নিমখ দিম, আৰু তাতে অলপ ৰেড চিলিও দি দিলোঁ। আৰু গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম আকৌ। ৰেডি হৈ গ'ল, দেখিছেনে বাৰু? কেনেকুৱা লাগিছে প্লিজ সকলোৱে কমেণ্ট বক্সত জনাবা। আৰু মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পায় সকলোৱে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা, আৰু ছাবস্ক্ৰাইব কৰিবলৈ সকলোৱে নাপাহৰিবা। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা। আপোনালোকেও এনেকৈ সহজ পদ্ধতিৰে ঘৰতে বনাই খাব পাৰে। এই আছিল এটা সৰু ৰেচিপি। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু এটা অন্য ভিডিঅ'ত লগ পোৱা আশাৰে অসমীয়া বোৱাৰী ৰাশিৰ ইউটিউব চেনেলৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।